হাই ফ্ৰেণ্ডছ, গাঁৱলীয়া ছোৱালী ৰাজমণিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বলক আজি যাওঁ পাৰ্লাৰলৈ। আমাৰ গাঁৱতে মোৰ এখন সৰুকৈ পাৰ্লাৰ আছে আৰু তাত থ্ৰেডিং কৰিম আৰু আপোনালোককো দেখাম যে কেনেকৈ থ্ৰেডিং কৰে আৰু আপোনালোকে ঘৰত বহি বহিয়ে মোৰ ভিডিঅ'টো চাই থ্ৰেডিং শিকিব পাৰিব। গতিকে বলক পাৰ্লাৰলৈ। এনেকুৱা থ্ৰেডিং সূতা আপোনালোকে বজাৰত সহজতে কিনিব পাব। বজাৰত পৰা লৈ আনিব, আনি পেলাই এনেকুৱা মই ভিডিঅ'টোত দেখুৱাৰ নিচিনাকৈ এয়া চাওক, এনেকুৱাকৈ লৈ এনেকুৱা এটা পাক মাৰি দি এনেকুৱা কৰি ল'ব। এতিয়া বলক আমি থ্ৰেডিং কৰোঁ। এয়া দেখিছে, এয়া চাওক, মই অলপ পাউডাৰ দি লৈছোঁ। তাৰপিছত মই কেনেকৈ থ্ৰেডিং কৰোঁ আপোনালোকক দেখাওঁ। এয়া চাওক, মই আৰম্ভ কৰিলোঁ থ্ৰেডিং কৰিব। এনেদৰে ভিডিঅ'টোত দেখুৱাৰ নিচিনাকৈ কৰিব পাৰিব আপোনালোকে। সূতাটো অলপ হেঁচি দিব। সূতাটো হেঁচি দিলে অলপ কষ্ট কমকৈ পাব আৰু নাকাটে, নহ'লে কাটিবও পাৰে নতুনকৈ ভাগ কৰিলে। তলৰখিনি হৈ যোৱাৰ পিছত এয়া ওপৰত ধুনীয়াকৈ চেপটো বনাই দিব। চেপটো নিজৰ আইডিয়া মতে বনাব লাগিব। ধুনীয়াকৈ ভাঁজ কৰি দি চেপটো বনালে হ'ল। চাওক, আমাৰ থ্ৰেডিং হৈ গ'ল। এতিয়া মালিচ কৰি দিব। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বাই।